সকলোকে স্বাগতম জনাইছোঁ মোৰ সেকেন্ড ভিডিঅ'টোলে গান্ধী মণ্ডপৰ। এয়া চাওক গান্ধী মণ্ডপৰ এক প্ৰতিচ্ছবি হয়। কথাখিনি প্ৰনাউন্সিয়েশ্যন কৰাত আৰু যদি কোৱাত কিবা ভুল ভ্ৰান্তি হৈছে সকলোৱে যাতে ক্ষমা কৰি দিয়ে, যিহেতু আমাৰ জাতিৰ পিতা হয়। তো মই মিউজিয়ামটো আগলৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আপোনালোকে চাব, আশা কৰিছোঁ আপোনালোকে ভাল পাব। এয়া আমাৰ মিউজিয়ামলৈ গতি কৰিছোঁ। হয়, পোনপ্ৰথমে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক আমি স্মৰণ কৰি জনাইছোঁ। তাৰপিছত মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে ইয়াতে চাওক, অবিভক্ত অসম। 1946 চনত গান্ধীজীয়ে তেওঁৰ ৰাজনৈতিক পৰিপক্কতাৰ অসমৰ আভ্যন্তৰীণ ৰাজনৈতিক সংকটৰ মোকাবিলা কৰিছিল। এয়া চাওক 1946 অমল প্ৰভা দাস আনডিভাইডেড আসাম 1946 অবিভক্ত অসম। এইটো চাওক ফাইট এগেইনষ্ট আনটাচেবিলিটি 1934 1934 চনত তেওঁ যোৰহাটৰ বিভিন্ন নামঘৰ দৰ্শন কৰিছিল। মানে 1934টো তেখেত আহিছিলে ইয়াতে যোৰহাটত। ঠিক তেনেকৈ মোৰ জীৱন মোৰ বাৰ্তা, মেৰা জীৱন হি মেৰা সন্দেশ হে, মহাত্মা গান্ধী জাতিৰ পিতা কৈ যোৱা এক বাণী। ঠিক তেনেদৰে আপোনাৰ এফালে আহক, অসমত গান্ধীজীৰ নিশি যাপন, গান্ধীজী ছজৰান ইন আসাম। তেখেতে ক'ত কেতিয়া আহিছিলে গোটেইখিনি এটা ডেছক্ৰিপশ্যন দিয়া আছে। আপোনালোকে আহিব, আপোনালোকে গম পাব। লিখা আছে মহাত্মা গান্ধীয়ে চন্দ্ৰবাৰ যি উত্তৰ পূৰ্বাঞ্চল মিনছ নৰ্থ ইষ্টত যিমানবাৰ আহিছিলে অসমতে সীমিত আছিল, কাৰণ সেই সময়ত অসমখন এখন ডাঙৰ প্ৰদেশ আছিল, যি তদানীন্তন উত্তৰ পূব সীমান্ত অভিকৰণ বৰ্তমানৰ অৰুণাচল প্ৰদেশ, লোচাই পাহাৰ যি বৰ্তমান মিজোৰাম নামেৰে জনাত, নগা পাহাৰ তথা টুৱেনচাং জিলা 1963 মেঘালয় নামেৰে জনাতলৈ গঠিত আছিল। গতিকে গান্ধীজী নিশ্চয় তেতিয়া অবিভক্ত অসমৰ সকলো অঞ্চললৈ ব্যাপকভাৱে ভাবিব পাৰিলেহেঁতেন, কিন্তু সম্ভৱত ৰাষ্ট্ৰীয় মুক্তি আন্দোলনৰ সৈতে তেওঁ পূৰ্বৰে পৰা জড়িত হৈ থকাত তেনে কৰিব নোৱাৰিলে। কাৰণ তেখেতে বহু আগৰে পৰা গোটেই অসম, যিহেতু অসমৰ 7 ছিষ্টাৰ আছিল, বহুত ডাঙৰ আছিল, গোটেইখিনি তেখেতে পৰিদৰ্শন কৰা নাছিল। তেনেকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন পাণ্ডু, মানে ভাবক পাণ্ডু, মালিগাঁৱৰ পাণ্ডুত 1926ত গান্ধীজীৰ দ্বিতীয়বাৰ অসম ভ্ৰমণ আছিল 1926 চনত। 41 সংখ্যক কংগ্ৰেছ অধিৱেশনত তেওঁ ভাগ লৈছিল। ঠিক তেনে অসমত অসহযোগ আন্দোলন 1921 চন, নন কোঅপাৰেশ্যন মুভমেণ্ট ইন আসাম। গতিকে গুৱাহাটীত গান্ধীজীৰ ধাম, গান্ধীজী এবৰ্ড ইন গুৱাহাটী। চাওক তৰুণৰাম ফুকন, তেখেতৰ প্ৰতিচ্ছবি। অলপ আগুৱাই আহক কেমেৰাটো, এইটো দেখাওক এই ফটোখন। তৰুণৰাম ফুকন হয়তো আমি বহুতে দেখা নাই। নবীন চন্দ্ৰ বৰদলৈ, অমীয় কুমাৰ দাস। গতিকে এওঁলোক আমাৰ পূৰ্বপুৰুষ, আৰু এওঁলোকৰ ফটো হয়তো বহুতো দেখা নাই, মই নিজেও দেখা নাছিলোঁ, আজি প্ৰথমবাৰ দেখিছোঁ। গতিকে ভাল লাগিছে। ঠিক তেনেদৰে আহক, চাওক এইখিনি বস্তু যিখিনি আছে এইখিনিয়ে আপোনাৰ এতিয়া লিখিছে থিংছ ইউজড বাই গান্ধীজী ইন হিজ এভৰিডে লাইফ, যিখিনি তেখেতে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিছিলে। এইখিনি বস্তু এনেদৰে সংৰক্ষণ কৰা হৈছে, টাচ কৰিব নোৱাৰে, আপুনি দূৰৰ পৰা চাব পাৰিব। গতিকে চাওক, লগতে আপোনালোকক আৰু এখন বস্তু দেখাওঁ। এইটো চাওক, বেড ইউজড বাই গান্ধীজী ডিউৰিং হিজ ভিজিট টু আছাম। বেড ইউজড বাই গান্ধীজী ডিউৰিং হিজ ভিজিট টু আছাম। তো এইখন বেড তেখেতে ব্যৱহাৰ কৰিছিলে। তো এইখন বেড যেতিয়া তেখেতে অসম আহে, এখন বেড ব্যৱহাৰ কৰিছিলে। লগতে ইয়াতে আত্মজীৱনী, মোৰ সত্য অন্বেষণৰ কাহিনী, এই কিতাপখনো আছে, প্ৰাৰ্থনা পুথি আছে, আৰু এডাল দেখিছে, এডাল তেখেতৰ মালা এডাল আছে। ঠিক তেনেদৰে এইটো চাওক, সেৱাগ্ৰাম আশ্ৰম ৱাৰ্ধা,
এইটো এটা আশ্ৰমখনৰ হয়তো এক প্ৰতিচ্ছবি দাঙি ধৰিছে। লগতে আপোনাৰ আমাৰ ফ্ৰীডম ফাইটাৰ অধিভুক্ত অসমৰ স্বাধীনতা সংগ্ৰামীসকল, ফ্ৰীডম ফাইটাৰ্ছ অফ আনডিভাইডেড আছাম। তো এয়া চাওক, হাইপো জাৰুৱা নানু, এওঁলোকৰ নামকেইটা লিখা নাই, কিন্তু এইখন পাওনা বজ্ৰবাসী, আমাৰ শ্ৰদ্ধাৰ গোপীনাথ বৰদলৈ, আগুৱাই প্ৰতিখন দেখা গোপীনাথ বৰদলৈ, হেলেন লেপচা, এয়া চাওক ভোগেশ্বৰী ফুকননি, কিৰণবালা বৰা, কৃষ্ণনাথ শৰ্মা, ত্ৰিলোচন পোখৰেল, ৰেবেটি লাহন আৰু মীনা আগৰৱাল। এওঁলোক হ'ল আমাৰ আনডিভাইডেড অসমৰ ফ্ৰীডম ফাইটাৰ্ছ। হয়, গান্ধী সাহিত্য বা গান্ধী লিটাৰেচাৰ, য'ত বিভিন্ন লেখক লেখিকাই গান্ধীজীৰ বিষয়ে লিখিছে আৰু য'ত তেওঁৰ জীৱন প্ৰণালী আৰু জীৱনৰ প্ৰতিটো কথা উপস্থাপন কৰিছে। সকলোখিনি তেওঁৰ জীৱনশৈলীৰ পৰা আদি কৰি তেওঁৰ ভাল প্ৰতিটো গুণ আৰু প্ৰতিটো কথা উপস্থাপন কৰিছে। তো সেয়ে গান্ধী লিটাৰেচাৰ। গান্ধীজী অনশন ক'ত কেতিয়া অনশন কৰিছিলে? গান্ধীজী অনশন 1913 চনৰ পৰা লৈ 1948 চনলৈ। 13 চনত বস্তিত দুগৰাকী লোকক নৈতিক সকাহ দানৰ বাবে তাৎক্ষণিকভাৱে এসপ্তাহৰ প্ৰায়শ্চিত্ত অনশন। তো ঠিক তেনেদৰে 1948 চনত সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে, আৰু 1947 চনৰ 11 অক্টোবৰত তেওঁ বিক্ৰম দিনপঞ্জী অনুসৰি উপজা দিন ইয়াক উদযাপন কৰাৰ সলনি অনশন। তো তেখেতে কি কি অনশন কৰিছিলে সেইখিনি ইয়াতে আপোনাৰ লিখা হৈছে। ঠিক তেনেদৰে গান্ধীজী কাৰাবাস, তেখেতে কেতিয়া কেনেকৈ জেলত আছিল, কি আছিল। আৰু দক্ষিণ আফ্ৰিকাত থাকোঁতে তেখেতে ক'ত জেলত আছিল? 1908 জানুৱাৰী জোহানেছবাৰ্গ দুমাহৰ সাধাৰণ কাৰাবাস। 1908 চনত 30 জানুৱাৰীত তেখেতে মুক্তি পায়। ঠিক তেনেদৰে ভাৰততো এইখিনি লিখা আছে, আপোনালোকে চাওক, জুম কৰি দেখুৱাওক। 1917 চনৰ পৰা তেখেতে 1942 চনলৈকে তেখেতে কাৰাবাস খাটিছিলে, আমাৰ স্বাধীনতা সংগ্ৰামেই হওক বা বিভিন্ন সংগ্ৰামৰ কাৰণে। তেনেকৈ বহু বস্তু আছে, তেখেতৰ গোটেইখিনি বস্তুৱে আছে, যিখিনি পাৰিছে বহুখিনি সংৰক্ষণ আছে জাতিৰ পিতা। আপোনালোকক সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু আপোনালোকে চাওক, এইটো আমাৰ পুৰণি জতৰ বুকছ অথৰ্ড বাই গান্ধীজী। তেওঁ লিখা বহু কিতাপ, বহু সাহিত্য ইয়াতে সংৰক্ষণ কৰা হৈছে। লগতে এইটো চাওক, কৃতি মন্দিৰ, পোৰবান্দৰ, গুজৰাট, বাৰ্থ প্লেচ অফ মহাত্মা গান্ধী। তো এয়া চাওক, বাৰ্থ প্লেচটো, তেখেতৰ বাৰ্থ প্লেচ এনেকুৱা আছিলে। তো 1893 বাৰ্থ অফ এ সত্যাগ্ৰহ গান্ধী। ইয়াতে বহুখিনি তেখেতৰ যিখিনি আবিৰ্ভাৱ, সত্যাগ্ৰহী গান্ধীৰ আবিৰ্ভাৱৰ তেখেতৰ বিষয়েখিনি লিখা আছে, কেনেকৈ আৰম্ভ হৈছিলে, কি হৈছিলে। তো বহুখিনি কথা ইয়াতে আছে, আৰু এইখিনি মই এবাৰ দেখুৱাব চেষ্টা কৰিছোঁ। তো যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ, আশা কৰিছোঁ আপোনালোকে ভাল পাব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিল আজি আবেলিটো খুবেই ধুনীয়া হ'ল। সেইখিনি